আৰু বহাল আঞ্চলিকৰ সভাপতি উৎপল গগৈক আগুৱাই আহিবলৈ অনুৰোধ জনালোঁ। বহাল আঞ্চলিকৰ সহযোগত আজি প্ৰতিনিধি সভা কাৰ্যসূচীত উপস্থিত থকা মোৰ সতীৰ্থ সংগ্ৰামী বন্ধুসকল, টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলাৰ কাৰ্যকৰী সভাপতি মানচাও চিৰাজ চেতিয়া ডাঙৰীয়া, টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতি যুটীয়া সম্পাদক ভৱানন্দ বৰগোহাঁই ডাঙৰীয়া, টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতি সহকাৰী সাধাৰণ সম্পাদক ত্ৰিলোচন বৰুৱা ডাঙৰীয়া, সহকাৰী সম্পাদক নিত্যা বৰা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ সতীৰ্থ সংগ্ৰামী বন্ধুসকল, বিশিষ্ট সাংবাদিক তথা আমাৰ লগত ওতঃপ্ৰোতভাৱে সদায় চাহটোৰ দৰে থাকি আমাক সহায় সহযোগ কৰা বিশিষ্ট সাংবাদিক ৰুস্তম ককাইদেউ, জয় জয়তে টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু নেকি আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, ইতিমধ্যে পতাকা উত্তোলন শেষ হৈ গৈছে, সেয়েহে আমাৰ আজি প্ৰতিনিধি সভালৈ আমি বহু আমন্ত্ৰিত অতিথি আমাৰ আহিব আৰু লগতে আমাৰ টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন পদবীত থকা সতীৰ্থ সংগ্ৰামী বন্ধুসকল আমাৰ লগত উপস্থিত থাকিব আৰু এই অনুষ্ঠানটি আমাৰ ওচৰ যি জ্ঞাতিবৰ্গই আমাক প্ৰতিনিধি সভাখন চলাই যাবৰ বাবে আমি তেখেতলোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে টাই আহোম যুৱ পৰিষদ অসম আজি এই প্ৰতিনিধি সভাখন সুচাৰুৰূপে চলাই নিয়াত আমাক সকলোৰে সহযোগিতা পাম বুলি আমি আশা ৰাখিলোঁ আৰু মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ৰং বয় Ciao fra ciao ta frata long sigarani pan boy mong sao cao ইতিমধ্যে মৈদাম তৰ্পণ অনুষ্ঠানটো হৈ গৈছে। আমি তৰ্পক চিয়াচাতয়া ডাঙৰীয়াক দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনাওঁ। চৰাইদেউ জিলা সমিতিৰ সভাপতি মানচাও ৰুবুল বৰগোহাঁই ডাঙৰীয়া, টাইপাৰ উপসভাপতি পূৰ্ণ কোঁৱৰ ডাঙৰীয়া, টাইপাৰ যুটীয়া সম্পাদক ভৱানন্দ বৰগোহাঁই নৱলাহন প্ৰমুখ কৰি টাইপাৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া আৰু বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা সমূহ প্ৰতিনিধিবৰ্গলৈ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ আজি কাৰ্যসূচী আছিলে মৈদাম তৰ্পণ, ইতিমধ্যে হৈ গৈছে। মই বিশেষ নকওঁ, এইটোৱে কৈছোঁ যাতে আমি মৈদামক আজি সেৱা জনাইছোঁ, যাতে ফুৰাটেৰাই আমাক চৰাইদেউ জিলা সমিতিখন এখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ ফুৰাটেৰাই যে আশীৰ্বাদ কৰে, তাকে মই কামনা কৰি
আগলৈ যাতে আমি চৰাইদেউ জিলা সমিতিখন এক সৰ্বাংগীন সুন্দৰভাৱে কাম কৰি যাবলৈ আমি দৃঢ় প্ৰতিজ্ঞা হৈ আগন্তুক দিনত এক শক্তিশালী ৰূপত চৰাইদেউ জিলা সমিতিয়ে কাম কৰি যাম বুলি আজি ঘোঁৰাটাৰ আগত সেৱা জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ইতিহাসে পৰখা এখন ঠাই এই চৰাইদেউ। তাহানিতে মাউলুমৰ ৰাজকুমাৰ মুখেৰে কৰি দেখুওৱা মন্দং সংখাম এটি কাব্যিক শব্দ। সেই কাব্যিক শব্দটোৱে আজি আমাৰ আহোম জনগোষ্ঠীটোৰ কি যে এটা ৰোমাঞ্চকৰ পোৱাৰ নজনাক জনা নোচোৱাক চোৱাৰ এই যে বাৰে বৰণীয়া সংস্কৃতিয়ে য'ত উপলব্ধ কৰোৱাইছিল সেইজন বৰেণ্য ব্যক্তিলৈ প্ৰবাদ পুৰুষলৈ মই সশ্ৰদ্ধ জনাইছোঁ। য'ত চকলে ইতিহাস দ্বিখণ্ডিত হৈ আছিল আৰু সেই চকলে ইতিহাসক একত্ৰিত কৰি এই বৰেণ্য ব্যক্তিজনে আমাৰ ফুলিন পথাৰ অসমৰ একতাৰে নজৰডাল কটকটীয়া কৰি বান্ধি দিলে। তাৰে নাতিৰ পৰিণতি আপোনালোক বিশৃংখল হৈ গৈছিল, উশৃংখল হৈছিল, সম্প্ৰীতিৰ এনাজৰী জাল টুকুৰা টুকুৰকৈ ছিগি গৈছিল। আৰু সেই সময়তে আবিৰ্ভাৱ বুলি ক'ব লাগিব তাই এখন যুৱ পৰিষদে সেই টুকুৰা টুকুৰবিলাক গোটাই আদি আকৌ থুলুক থুলুক ৰছীডাল পুনৰ কটকটীয়া কৰি বান্ধি দিলে। স্বকীয় কৃষ্টিৰে মহিমা বন্দিত আমাৰ তাই জাতিটো ভগ্নাই শোকে থাকি গৈছিল। ঠিক তেনেকৈ তাই এখন যুৱ পৰিষদ যেতিয়াই গঠন হোৱা নাছিল তেতিয়াই আমি তাই সংস্কৃতি কৰিছিলোঁ। মই আগতেই কৈছোঁ যে 1984 চনৰ মানৰ পৰাই আমি তাই সংস্কৃতি কৰিছোঁ, কৰিছোঁ। আহোম যুৱকত জিন্দাবাদ, আহোম যুৱকত জিন্দাবাদ, লোকতাই লোকৰ ৰংমঞ্চ, লোকতাই লোকৰ ৰংমঞ্চ, লোকতাই লোকৰ ৰংমঞ্চ। ধন্যবাদ। আজি বৰহাট আঞ্চলিক সমিতি আদিত অনুষ্ঠিত হোৱা এই বৰহাটৰ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল সকলোলৈকে মই পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। ইতিমধ্যে আমাৰ ডিম্বেশ্বৰ কোঁৱৰে আপোনালোকৰ বক্তব্য ৰাখিলে। আমাৰ প্ৰতিনিধিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত দুটামান কথা কৈছিলে যে স্বৰ্গদেউ গদাধৰ সিংহই যি সময়ত তেখেতে শয্যাগত হৈ আছিলে সেই সময়ত তেখেতে দুই পুত্ৰক মাতি আনি কৈছিলে যে বৰ ঘৰত নবীনী নচুৱাবি, সৰুক বৰ বেশত নিদিবি, পথালি ফুটাক বিশ্বাস নকৰিবি। এই তিনিটা কথা তেখেতে কৈ গৈছে। ডক্টৰ লীলা গগৈ বুৰঞ্জীত এইবিলাক কথা আমি নিশ্চয় পঢ়িছোঁ। গতিকে সেই সময়ৰ সেই যিবিলাক কথা তেখেতে কৈ গৈছিলে সেই কথাবিলাক কিন্তু পিছৰ স্বৰ্গদেউসকলে মানি নচলাৰ কাৰণে কি হ'ল, আমাৰ আহোমৰ অস্তিত্ব বিপন্ন হ'ল। আপুনি পিছৰ কাৰ্যক্ৰমবিলাক দেখিছে যে স্বৰ্গদেউ গদাধৰ সিংহৰ পাছৰ পৰাই ক্ৰমান্বয়ে আমাৰ আহোম সাম্ৰাজ্য পতনৰ দিশলৈ গতি কৰিলে। স্বৰ্গদেউ ৰুদ্ৰসিংহই স্বৰ্গদেউ গদাধৰ সিংহই যি কথা কৈছিলে যে পথালি ফুটা বিশ্বাস নকৰিবি, যি সত্ৰসমূহ স্বৰ্গদেউ গদাধৰ সিংহই সত্ৰসভাৰ পৰা খেদি পঠিয়াইছিলে বা সত্ৰবিলাক নাইকিয়া কৰি দিব এটা ব্যৱস্থা কৰিছিলে, কিন্তু সেই স্বৰ্গদেউ ৰুদ্ৰসিংহই পুনৰ সেই সত্ৰবিলাকক প্ৰতিষ্ঠা কৰি হাজাৰ হাজাৰ বিঘা হাজাৰ হাজাৰ পুৰা মাটি তেখেতক দিলে আৰু সেই পথালি ফুটাক বিশ্বাস কৰিলে। আৰু পিছত আপোনালোকে দেখিলে যে এই ফুলেশ্বৰী নটৰ ঘৰৰ ছোৱালীক এই আহোমৰ শিৱসিংহই বিয়া কৰালে, যে নটিনী যি নৰছোৱালী গৈছিলে সেই পৰ্যায়লৈ আকৌ গুচি গ'ল। গোটেই যি ব্যৱস্থাবিলাক স্বৰ্গদেউ গদাধৰ সিংহই যিখিনি কথা উপলব্ধি কৰিছিলে, তেখেতে যি সময়ত ল'ৰা ৰজাৰ অত্যাচাৰত অসমৰ বিভিন্ন প্ৰান্ত অৰঙে নৰঙে তেখেতে যেতিয়া পলাই ফুৰিছিলে, তেখেতে সেই কথাবিলাক তেখেতে মৰ্মে উপলব্ধি কৰিছিলে। আজি স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী জয়মতী কুঁৱৰীক কোনে শাস্তি দিছিলে? সেই সময় এজন বিষয়া, তেখেতৰ নাম আছিলে গাঁঠি হাজৰিকা, তেখেত দক্ষিণপটীয়া গাঁঠি হাজৰিকা বুলি তেখেতক কয়। সেই গাঁঠি হাজৰিকাৰ নেতৃত্বত আজি তেখেতক শাস্তি প্ৰদান কৰিছে। নেতৃত্বত আজি আপোনালোকৰ 200 প্ৰতিনিধি আহি উপস্থিত হৈছে।
আমি এই দুখ পদ্ধতিৰ লগত লৈ আমি অনাগত সময়ত আমি জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে কাম কৰিব লাগিব আজি বহুত কেইখন নগৰ অঞ্চল কমিটি আছে আমি আশা ৰাখিছোঁ যে আপোনালোকে নতুন নেতৃত্ব লৈ যে সেই অঞ্চলত আগবঢ়াই নিব লাগিব যে আমি বিভিন্ন ক্ষেত্ৰত আমি জনগোষ্ঠীটো যিবোৰ হেৰুৱাইছোঁ জনগোষ্ঠীটো যিখিনি আমি পাবলৈ বাকী আছে সেইখিনি আমি আগবঢ়াই নিব লাগিব Lukai lupa orang bangga. Salung cekap peong le. Munun sungkam peong le.